হেল্ল' এভৰিৱান, আজি হৈছে সোমবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, অৰুণোদয় ৩.০ৰ বিষয়ে আহি গ'ল গুৰুত্বপূৰ্ণ খবৰ। মন্ত্ৰী অজন্তা নেওগে তেখেতৰ ফেচবুক পোষ্টত এনেদৰে লিখিছে যে অহা 10 মাৰ্চ তাৰিখে অনুষ্ঠিত হ'বলগীয়া অৰুণোদয় ৩.০ৰ আঁচনিৰ ধনৰাশি বিতৰণৰ কাৰ্যসূচীৰ সুচাৰুৰূপে ৰূপায়ণৰ প্ৰস্তুতি সন্দৰ্ভত আজি ভাৰ্চুৱেলি ৰাজ্যৰ সকলো জিলাৰ জিলা আয়ুক্তসকলৰ সৈতে আলোচনাত মিলিত হওঁ। এই ধনৰাশি বিতৰণৰ কাৰ্যসূচী সফলভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে প্ৰস্তুতিৰ বিভিন্ন দিশ পৰ্যালোচনা কৰি সংশ্লিষ্ট বিষয়াসকলৰ প্ৰয়োজনীয় দিশ নিৰ্দেশনা প্ৰদান কৰে। বৈঠকত বিত্ত বিভাগৰ আয়ুক্ত সচিব শ্ৰী জয়ন্ত নাৰ্লিকাৰ ডাঙৰীয়াৰ সহিতে বিত্ত বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে ভাৰ্চুৱেলি অংশগ্ৰহণ কৰে। আৰু বন্ধুসকল, এই আঁচনিৰ ধন অহা 10 মাৰ্চত ৯,০০০কৈ পোৱা যাব। পৰৱৰ্তী খবৰ, ৰাজ্যত আকৌ বুলডোজাৰ একশ্যন, উচ্ছেদৰ বাবে সাজু ২ শতাধিক আৰক্ষী। চৰকাৰী ভূমিৰ অবৈধ দখলকাৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত উচ্ছেদ অভিযান। চতিয়াৰ ৩টাকৈ স্থানত বিশ্বনাথ জিলাৰ প্ৰশাসনে উচ্ছেদ চলাব। চতিয়াৰ মিলনপুৰত ৩৪টাকৈ পৰিয়াল, চৰাইজনীয়াত ১৬টা পৰিয়াল আৰু চলাহুৰাত ১৫টাকৈ পৰিয়ালত মুঠ ৬৫টা পৰিয়ালত এই উচ্ছেদ। ২০০ৰো অধিক প্ৰশাসনৰ লোকৰ উপস্থিতিত চলিছে এই উচ্ছেদ অভিযান। পৰৱৰ্তী এক ৰাজনৈতিক খবৰলৈ আগবাঢ়িছোঁ। মিত্ৰতা ভংগ হ'ল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত। নিৰ্বাচনৰ পূৰ্বে অখিল গগৈয়ে ৰাইজক জনালে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ ভংগৰ কথা। অখিল গগৈয়ে কংগ্ৰেছলৈ দিয়া পত্ৰৰ উত্তৰেই নিদিলে কংগ্ৰেছে। গৌৰৱ ৰকিবুলৰ আকুৰগোজৰ স্থিতিৰ বাবে মিত্ৰতা ভংগ। গৌৰৱ গগৈ বডি লেংগুৱেজে আঘাত কৰিলে আমাক। ৰাইজৰ দলক ধিং সমষ্টি এৰি নিদিলে কংগ্ৰেছ দলে। কংগ্ৰেছৰ সৈতে আদৰ্শগত কথা পাতিবলৈ পৰিৱেশেই নাই। দলগাঁও কংগ্ৰেছে ৰাইজৰ দলক অপমান কৰাৰ পিছতো মৌন হৈ থাকিল গৌৰৱ গগৈ। ২০২১ৰ দৰে এইবাৰো কংগ্ৰেছে প্ৰতাৰণা কৰিলে আমাৰ সৈতে। ব্যক্তিৰ স্বাৰ্থতহে কংগ্ৰেছে সমষ্টি চিনাক্ত কৰিছে। মিত্ৰতাৰ ধৰ্মত কংগ্ৰেছে একোৱেই ত্যাগ নকৰিলে। আন এক গুৰুত্বপূৰ্ণ খবৰ, কংগ্ৰেছত নেতা প্ৰথম, দ্বিতীয় নেতাৰ পুত্ৰ আৰু তাৰ পিছতহে দল। গেৰুৱা বসন পিন্ধিয়েই প্ৰাক্তন কংগ্ৰেছীৰ বিস্ফোৰণ। গেৰুৱা বসন পিন্ধিয়েই সদ্য কংগ্ৰেছ ত্যাগী ৰাতুল কলিতাই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে। কেৱল সেয়াই নহয়, কংগ্ৰেছ দলটো মিয়াৰ দ্বাৰা পৰিচালিত আৰু সভাপতিও কিয় মিয়াৰ প্ৰীতি তাৰ কাৰণ ব্যাখ্যাও কৰিলে কংগ্ৰেছৰ প্ৰাক্তন জ্যেষ্ঠ মুখপাত্ৰগৰাকীয়ে। কংগ্ৰেছ নেতাগৰাকীয়ে টিকেটৰ পৰা বঞ্চিত হোৱাৰ পিছত শনিবাৰে দল ত্যাগ কৰি দেওবাৰে বিজেপিত যোগদান কৰে। নলবাৰী জিলা বিজেপি কাৰ্যালয়ত অনুষ্ঠিত যোগদান কাৰ্যসূচীত গেৰুৱা বসন পিন্ধিয়েই ৰাতুল কলিতাই শ্লোগান দিলে বিজেপি জিন্দাবাদ বুলি। তেওঁ ভাষণ প্ৰদান কৰি নলবাৰী উন্নয়নৰ বাবে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক ধন্যবাদ জ্ঞাপন কৰে। ৰাতুল কলিতাই লগতে কেইবাগৰাকীও নেতা-কৰ্মীয়ে বিজেপিত যোগদান কৰে। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সকলোকে দলটোলৈ স্বাগতম জনাইছে।